নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ মই আকৌ এযোৰ কাপোৰ লৈ আহিছোঁ। আৰু এয়া দেখিছেনে, মই কাপোৰযোৰ এয়া আপোনালোকক আগতীয়াকৈ দেখাই লৈছোঁ। এযোৰ মিক্স পাটৰ কাপোৰ আৰু ইয়াত মই লেচ পাৰি এয়া লগাই দিম। ৰঙা আৰু ক'লা লৈছোঁ আৰু এটা ফেব্ৰিক ব্লু লৈছোঁ আৰু গ্ৰীণ কালাৰ এটা লৈছোঁ, কেমেলৰ হয়। আৰু এডাল ব্ৰাছ লৈছোঁ আৰু এয়া পাথৰখিনি লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া মই এয়া কাপোৰযোৰে কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে ৰঙা এটা দিছোঁ, তাৰপিছত কাষত দুটা ক'লা দি দিছোঁ। এয়া আঠাটো অকণমান সৰহকৈ দিব। তাৰপৰা ওপৰলৈ দিছোঁ এয়া ৰঙা দুটা দিম আৰু ক'লা এটা দিম। তেনেকৈ মই মিলাই দিছোঁ কাপোৰযোৰত। আপোনালোকেও তেনেকৈ যদি এযোৰ কাপোৰ পিন্ধো বুলি ভাবে তেনেকৈ কৰিব পাৰিব। আৰু এয়া পাথৰ মাজত দি দিছোঁ। আঠাটো অকণ সৰহকৈ দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব মই কাপোৰযোৰ কেনেকৈ কৰিছোঁ। কম সময়তে কৰিছোঁ মই কাপোৰযোৰ। আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকে ঘৰতে এযোৰ ধুনীয়া কাপোৰ কৰি পিন্ধিব পাৰিব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মোৰ চেনেলটো একেবাৰে নতুন হয়, আপোনালোকে মৰম দিলেহে মই ভিডিঅ'বোৰ বনাবলৈ সাহস পাম। এতিয়া চাই থাককচোন মই কেনেকৈ কৰিছোঁ। আৰু এয়া কমপ্লিট হৈ গ'ল। এইখন চাদৰখন আৰু চাদৰখনৰ আগটোত এয়া মই দহি বাতি দিছোঁ ক'লা আৰু ৰঙা। কিমান ধুনীয়া লাগিছে দেখিছেনে। আৰু মাজত এপাহ দি দিছোঁ। আৰু এয়া বুকত পৰাকৈ দিছোঁ দুপাহ আৰু দুই চাইডে দিছোঁ মই, যাতে দুইফালে পিন্ধিব পাৰে লৈ পেলানি। আৰু এইখন মেখেলাখন ব্লাউজ পিচটো একেবাৰে চিম্পুলকৈ দিছোঁ। কেনেকুৱা হৈছে কাপোৰযোৰ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছে এটা লাইক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।